হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে গৌৰৱদা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ কাজিৰঙা অৰ্কিড পাৰ্কত থকা গুৰ্খা মিউজিয়ামৰ কিছুমান দৃশ্য। এইটোৱে এটা অকল ল'ৰাৰ, তাৰমানে 200 বছৰ আগত ছোৱালীয়ে ল'ৰাক সোণ পিন্ধাইছে। ঊলৰ সূতাৰ লগত অলপ অলপ সোণ লগাই ল'ৰাক পিন্ধোৱা। বাদ বাকী এইখিনিৰ পৰা গ্ৰীণ কালাৰৰ পৰা গোটেই ছোৱালী। এই সৰু যে খুকুৰিখন আছে এইটো কি কামত? আমাৰ অসমীয়া ছোৱালী নাছিলে হাঁচুটিত চুৰি কটাৰী লয় নে নহয়, তামোল চালি কাটি কম বুলি। নেপালী ছোৱালী নাছিলে সেইটো। আমাৰ আহোমৰটো ভাজ লগা। 30 পইচা বেলেগ বেলেগ দেশৰ। নেপাল, ভূটান, বাংলাদেশ। এইটো ফুটাকুৰি। তোক ফুটাকুৰি এটা নিদিওঁ বুলি শব্দটো কয় যে। ইণ্ডিয়া ফুটাকুৰি, এইটো চাইনা ফুটাকুৰি। চাইনাটো এতিয়াও চলি আছে। এইটো কথাটোক লৈ শব্দটো থাকি গ'ল। মানে আপোনাৰ কি তেতিয়া দিনৰ আজু ককাই 1 কিলো নিমখ আনিছিল 200 বছৰ আগত। ফুটাকুৰি কম পইচা, মূল্য আছে কিন্তু কম, মানে কম পইচা। 1 কিলো নিমখ পাইছিল। ফুটাকুৰি বন্ধ হোৱাৰ পিছত কি আহিছে আপোনাৰ 1 পইচা, 2 পইচা, 3 পইচা, তাৰপিছতে 5 পইচা, 25 পইচা, 50 পইচা। তৰপে পইচা পৰি গৈছে। দাদাজনলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিয়াৰ বাবে। আপোনালোককো বহুত বহুত ধন্যবাদ শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে। তেনেহ'লে আজিলৈ বিদায়, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।